ডাঙৰ কথা এটা সময়ত যি জাতি ভেদাভেদ সমাজ ভেদাভেদ কৰি কোনোবা ৰাজনীতি কৰিবলৈ ওলাইছিলে কিন্তু আজিৰ সময়ত আমাৰ তাত যি ২৬টা জনগোষ্ঠী আছে ২৬টা জনগোষ্ঠীৰ প্ৰত্যেকটো জনগোষ্ঠীৰ কি সমস্যা আছে এইটো মুখেৰে শুনা নহয় যে কিতাপ আকাৰত আমি এতিয়া লিপিবদ্ধ কৰিছোঁ। এই দীঘলীয়া পৰিক্ৰমাত মই 12 বছৰ সদৌ ছাত্ৰ সন্থাৰ তামোলপুৰ জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থা শাখা পৰ্যায়ৰ পৰা জিলা ছাত্ৰ সন্থা আৰু মহকুমা ছাত্ৰ সন্থাক নেতৃত্ব দি এই 12টিকৈ বছৰ ছাত্ৰ সন্থাৰ মজিয়াত কটালো। বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত অৰাজনৈতিকভাৱে আমি ৰাজনৈতিক দলসকলক সমস্যাবোৰ সমাধান কৰাৰ কাৰণে দাবী জনাই আহিছিলোঁ আৰু অনাগত দিনত মই আজি ২৭ নৱেম্বৰ তাৰিখে হৈ যোৱা গান্ধীবাৰীৰ অধিৱেশনত 20 অক্টোবৰত হৈ যোৱা অধিৱেশনত মই সদৌ ছাত্ৰ সন্থাৰ তামোলপুৰ জিলাৰ মই যি সভাপতি পদ ত্যাগ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আৰু মই বৈবাহিক জীৱন আৰম্ভ কৰি মই ছাত্ৰ ৰাজনীতি এৰি অৰ্থাৎ ছাত্ৰ সংগঠন বাদ দি UPPL দলৰ নীতি আদৰ্শ ভাল পাই আৰু UPPL দলৰ এটাই অনুৰোধ আমি সকলো জাতি জনগোষ্ঠীক লৈ সমন্বয়ক লৈ প্ৰমোদ বড়ো ছাৰে যি কাম কৰিছে এই কাম অনাগত দিনত সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰি যাম। ৰাস্তা ঘাট বিভিন্ন শিক্ষা অনুষ্ঠান বিভিন্ন ক্ষেত্ৰত তেখেতে যি পদক্ষেপ লৈছে এই পদক্ষেপক আমি আদৰণি জনাইছোঁ। অনাগত দিনত তেখেতে আৰু পদক্ষেপ লওক বিভিন্ন জাতি জনগোষ্ঠীক ভিতৰত থকা জাতি জনগোষ্ঠী উন্নয়নৰ হৈ একেলগে আমি সকলোৱে তেখেতৰ হাতে হাত ধৰি তেখেতৰ হাত শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আমি বিনম্ৰতে অনুৰোধ জনাইছোঁ তেখেতক সকলো জাতি জনগোষ্ঠীক লৈ অনাগত দিনত সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে সকলো সমস্যা যেন সমাধানৰ ক্ষেত্ৰত তেখেতে সক্ৰিয় ভূমিকাৰে সকলোকে আগুৱাই নিয়ে এইখিনিয়ে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।